এয়া পূজাৰ আগৰে ভিডিঅ' কিন্তু পূজাৰ কেইদিন ইমানেই বিজি যে এডিট কৰি আপলোড কৰিবলৈ সময় পোৱা নাই। দুৰ্গা পূজাটো শেষেই হ'ল কিন্তু নেক্সট দুদিন পিছত আমাৰ গাঁৱৰ এইখিনিতে 3দিনীয়া কাৰ্যসূচী লৈ লক্ষ্মী পূজা পতা হ'ব। ওচৰে পাজৰে থকাবোৰ আহি যাব 16 তাৰিখৰ পৰা 18 তাৰিখলৈ। পূজাৰ আগতো ভয়ে খাইছিলোঁ বোলো পূজা গ'ল আৰু এইবাৰ যিহে বৰষুণ নেৰাই হৈছে। পূজাখন ভালকৈ গ'ল যেনিবা। এয়া আকৌ পূজাৰ দুদিন আগত বজাৰ গৈছিলোঁ। বজাৰৰ পৰা আহি পিনে মাজ ৰাস্তাত বঞ্জিতৰ এয়া কাণ্ড। লাজ চৰম একো নাই ইয়াৰ, য'তে ত'তে যি টি কৰি দিব পাৰি। পিছে পূজা ভালে গ'লনে? ক'ত পূজা চালে আপোনালোকে? মই পিছে তামোলপুৰতে চালোঁ। এয়া আকৌ গৈছিলোঁ পোষ্ট অফিচ। আমাক মানে স্কুলত থাকোঁতে এটা একাউণ্ট খুলি দিছিলে, তাত হেনো পইচা সোমাব। আজি বোলো চায়ে আহোঁ, ঢেৰ পইচা সোমাই আছে। এইবোৰে আৰু যি টি কৰি আছোঁ। বাৰু আজিলৈ এৰিছোঁ দিয়ক, নেক্সট ভিডিঅ'ত লগ পাম। এয়া পূজাৰ আগৰে ভিডিঅ' কিন্তু পূজাৰ কেইদিন ইমানেই বিজি যে এডিট কৰি আপলোড কৰিব